নমস্কাৰ, মই শ্ৰী দিগন্ত ভৰালী। আজি আমি অসমীয়া বিষয়ৰ দ্বাদশ শ্ৰেণী এটি কবিতাৰ প্ৰশ্নটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰী ভালে আছে। কবিতাৰ শিৰোনামা হৈছে কাঠমিস্ত্ৰী ঘৰ। কাঠমিস্ত্ৰী ঘৰ মই ইয়াৰ আগৰ ভিডিঅ'টোৰ যিখিনি চমু প্ৰশ্ন আছিল, চমু প্ৰশ্নখিনি মই আলোচনা কৰিছিলোঁ। দীঘল প্ৰশ্নখিনি ৰৈ গৈছিল। আজি আমি দীঘল প্ৰশ্নখিনি আলোচনা কৰিম। দীঘল প্ৰশ্ন, প্ৰথম প্ৰশ্নটো মই সেইদিনা কৈ দিছিলোঁ। দ্বিতীয় প্ৰশ্নটো আছিল কবিতাটোত কাঠমিস্ত্ৰী শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰিছে চমুকৈ বুজাই লিখা। আমি জানো যে যিখিনি শ্ৰমিক শ্ৰেণী আছে বা কৃষক শ্ৰেণী আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকে যিটো কাম কৰে, সেই কামত অশেষ কষ্ট হয়। তথাপি কবিৰ দৃষ্টিত এগৰাকী আজীৱন বিপ্লৱী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰী ঘৰ কবিতাটোত কাঠমিস্ত্ৰীৰ জীৱন ছবিখন মৰ্মন্তুক ৰূপত প্ৰকাশ ঘটিছে। জীৱন সংগ্ৰামৰ শ্ৰমৰ অসহনীয় বুজাই যেন কাঠমিস্ত্ৰীৰ জীৱন মৰ্মস্পৰ্শী আৰু সংকটাপন্ন কৰি তুলিছে। তেওঁলোকে বটালি খুন্দাত, ৰান্দাৰ ঘঁহনিত, নিৰস একা বেকা টান কাঠকো দেহৰ তেজ ঢালি বিভিন্ন মনোমোহা কাঠৰ সামগ্ৰী তৈয়াৰ কৰি মায়াপুৰী সদৃশ তথা সমাজৰ অৰ্থনৈতিকভাৱে যিসকল স্বাৱলম্বী সচ্ছল শ্ৰেণীটোৰ বাবে তেওঁলোকে কষ্ট কৰে। আনহাতে শ্ৰমিক শ্ৰেণীটোৰ জীৱন অতি শোচনীয়। তেওঁলোকে হাতেৰে তৈয়াৰী বিভিন্ন কাঠৰ সামগ্ৰীত বিলাসী শ্ৰেণীটোৰ এটা সম্ভাৱ্য জীৱন অতিবাহিত কৰে, কিন্তু ইয়াৰ বিপৰীত শ্ৰমিক শ্ৰেণীটোৱে অন্ধকাৰত জীৱন পাৰ কৰিবলগীয়া হয়। সেয়েহে কবিয়ে কাঠমিস্ত্ৰী ঘৰ কবিতাটোৰ শ্ৰমজীৱী লোকসকলৰ অৰ্থনৈতিক যিটো দুৰ্দশাগ্ৰস্তৰ ছবি, সেই ছবিখন অতি স্পষ্ট ৰূপত সহানুভূতিৰে তেওঁ পৰিস্ফুট কৰিবলৈ যত্ন কৰিছে। ৩ নম্বৰ প্ৰশ্নটো আছিল প্ৰসংগসমূহটি দৰ্শাই ব্যাখ্যা কৰা। বিশ্বযুদ্ধ কৰ্মী দল তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল। আমি জানো প্ৰসংগসমূহটি দৰ্শাই ব্যাখ্যা কৰাত প্ৰসংগটো উল্লেখ কৰিব লাগিব। এইখিনিতে এটা খুব মন কৰিবলগীয়া কথা হৈছে যে আমি প্ৰসংগ যিটো আমাক প্ৰসংগসমূহটি কৰিবলৈ যিটো কবিতাই হওক বা আমাক যিশাৰী বাক্য দিয়ে, সেই বাক্যশাৰী ক'ৰ পৰা দিছে আমি সেইটো পটককৈ আমি অনুধাৱন কৰিব পাৰিব লাগিব। এতিয়া আমি যদি বিশ্বযুদ্ধ কৰ্মী দল তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল, এই শাৰীটো পঢ়াৰ লগে লগে আমাৰ মনত পৰিব লাগিব যে এই শাৰীটো আছিল কাঠমিস্ত্ৰী ঘৰ কবিতাটোত। আৰু এই কাঠমিস্ত্ৰী ঘৰ কবিতাটো কোনে ৰচনা কৰিছিলে? ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই। আমি সেই কথাটো লিখিব লাগিব যে উক্ত কবিতা ফিকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰী ঘৰৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। আৰু এই গোটেই কথাৰ ফাঁকিয়ে কি বুজাব বিচাৰিছে সেইটো আমি খুব চমুকৈ ক'ব লাগে। কবিতাৰ ফাঁকিৰ জৰিয়তে কবিয়ে বনুৱাসকলৰ যি দুৰ্দশাগ্ৰস্ত জীৱনৰ কৰুণ ছবি এখন ফুটাই তুলিবলৈ তেওঁ যত্ন কৰিছে। বনুৱা শ্ৰমৰ ভেটিত গঢ় লৈ উঠা ৰম্য প্ৰাসাদে ধনীৰ বিলাসী জীৱনক প্ৰকাশ ঘটায়, অথচ বনুৱাসকল সদায় বঞ্চিত। সেই কথাকে কবিতাৰ ফাঁকিৰ মাজেৰে ব্যক্ত কৰা হৈছে। বনুৱাসকলৰ জীৱন দুৰ্দশাৰ ভৰা অসহনীয় শ্ৰমৰ বোজা বহন কৰি অৰ্থনৈতিকভাৱে তেওঁলোক সদায় দুৰ্বল, বঞ্চিত। দুখ কষ্টক আওকাণ কৰি নিজৰ কলা কুশলতাই তেওঁলোকক ৰম্য প্ৰাসাদ গঢ়ি তোলে। সেই প্ৰাসাদ গঢ়ি তোলোতে তেওঁলোকৰ শৰীৰ তেজ যেন টোপে হয়, অথচ সেই প্ৰাসাদৰ বিলাসী জীৱন তেওঁলোকৰ বাবে নিষিদ্ধ। তেওঁ সজাই সেই অপূৰ্ব কাৰুকাৰ্য খৰ্চিত মনোমোহা প্ৰাসাদ ধনী লোকৰ ৰম্য প্ৰাসাদ। ধনীসকলৰ মায়াৰ নগৰী সেই প্ৰাসাদবোৰ যেন বনুৱাসকলৰ শ্ৰমৰ আধাৰত গঢ়ি উঠে, সেই কথা ধনীসকলে পাহৰি যায়। শ্ৰমিকৰ হিয়া ভৰা শ্ৰমৰ অন্তত তিল তিলকৈ গঢ়ি উঠা সেই প্ৰাসাদৰ বিলাসী শ্ৰেণীটোৰ যিমান সচ্ছল, বনুৱাসকলৰ সিমান দৈন্যতাৰে ভৰা। এতিয়া কথাটো হ'লে গোটেই কবিতা ফাঁকিৰ মাজত শ্ৰমিক হওক, কৃষক শ্ৰেণীৰ যিটো দুৰ্দশাগ্ৰস্ত ছবি, তেওঁলোকে বিভিন্ন ধৰণৰ শ্ৰম কৰাৰ পাছত তেওঁলোকৰ যিটো উপযুক্ত প্ৰাপ্য, সেই উপযুক্ত প্ৰাপ্যৰ পৰা সদায় বঞ্চিত হয়। সেই কথাটো এই কবিতা ফাঁকি খুব স্পষ্ট ৰূপত প্ৰকাশ কৰিব বিচাৰিছে। মই কৈছিলোঁ যে প্ৰসংগসমূহটি দৰ্শাই ব্যাখ্যা কৰাত আমি প্ৰসংগৰ সংগতিটো উল্লেখ কৰিব লাগিব। ৪ নম্বৰ প্ৰশ্ন, কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হয়? কঠোৰ পৰিশ্ৰম কৰি কাঠমিস্ত্ৰীসকলে জীৱিকা অৰ্জন কৰে। কাঠৰ নিৰ্জীৱ টুকুৰা তেওঁলোকৰ শ্ৰমৰ বিনিময়ত প্ৰাণ পাই উঠে। তেওঁলোকে শিল্পী সুলভ মনৰ অতি কলা কৌশলতে নিৰ্জীৱ নিৰস কাঠৰ ৰান্দা, হাতুৰী, বটালি একে প্ৰতি মনোমোহা সামগ্ৰী তৈয়াৰ কৰে। নিৰ্জীৱ প্ৰাণহীন কাঠ টুকুৰাই মিস্ত্ৰীসকলৰ হাতৰ পৰশত বিভিন্ন ভংগীৰে প্ৰাণ পাই উঠে। নিৰস কাঠতে তেওঁলোকে কল্পনাক বাস্তৱলৈ ৰূপান্তৰিত কৰে। এনেদৰে কল্পনাক কলা সৌলভতাৰ ৰূপৰ সাগৰলৈ পৰিৱৰ্তন কৰা কাঠমিস্ত্ৰীসকলক ব্যস্ত থাকে। কবিয়ে সেয়েহে কাঠমিস্ত্ৰীসকলৰ কলা সৌলভতাৰ বাবে তেওঁলোকক শিল্পী বুলি কৈছে। এতিয়া কথাটো হ'ল কাঠমিস্ত্ৰীসকলক কিয় শিল্পী বুলি কোৱা হয়? যে কাঠমিস্ত্ৰীসকলে বিভিন্ন ধৰণৰ অকপক একা বেকা কাঠ এডোখৰ তেওঁলোকে হাতৰ পৰশত এডোখৰ সুন্দৰ এটা বস্তুৰে তেওঁলোকে ৰূপান্তৰ কৰিব পাৰে। সেইকাৰণে তেওঁলোকক কি বুলি কোৱা হৈছে? শিল্পী বুলি কোৱা হৈছে। কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে বুলি কবিতাটো কৈছে। এইটো আমি জানোৱেই যে কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত এজন বিপ্লৱী কবি আছিল। তেওঁ আজীৱন বিপ্লৱী কৰিছিল আৰু তেওঁ এজন বাওঁপন্থী নেতা আছিল। আৰু যিটো মানে আমাৰ শ্ৰমজীৱী হওক, কৃষিজীৱী হওক, বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ যিটো প্ৰাপ্য, সেই প্ৰাপ্যটোৰ পৰা বঞ্চিত হৈ আছে। সদায় সম্ভ্ৰান্ত শ্ৰেণীটোৱে হওক বা বিভিন্ন ধৰণৰ চৰকাৰে হওক, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কি কৰি আছে? তেওঁলোকে সদায় শোষণ কৰি আছে। কবিয়ে কৈছে যে এই শোষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে তেওঁ কি কৰিব লাগিব? বৃদ্ধি কৰিব লাগিব। তেওঁলোকৰ যিটো প্ৰাপ্য, সেইটো নিজে হাতেৰে আৰ্জন কৰি আনিব লাগিব। আৰু
যাৰ ফলত তেওঁলোকে জীৱনৰ অৱস্থা শোচনীয় আৰু জুৰুলা হৈ পৰিব লগা হৈছে। কি কাৰণে? তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক টনকিয়াল নহয়। সেইকাৰণে তেওঁলোকে যিটো উপাৰ্জন বা তেওঁলোকৰ যিটো প্ৰাপ্য, সেই প্ৰাপ্যটো তেওঁলোকে নিজেই আজৰি আনিব লাগিব। তেওঁলোক সজাগ হ'ব লাগিব বা ইয়াৰ প্ৰতিবাদ স্বৰূপে তেওঁলোকে বিপ্লৱিক যিটো আন্দোলনৰ তেওঁ কবিয়ে আহ্বান জনাইছে। কাঠমিস্ত্ৰী ঘৰত দীঘল প্ৰশ্ন ইমানেই আছিল। আৰু যদি কিবা ইয়াৰ পৰা জানিবলগীয়া আছে তেতিয়া মোৰ লগত যোগাযোগ কৰিলে হ'ব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।